হেল্ল' বন্ধুসকল, তো কি খবৰ? তো বহু দিনৰ পিছত ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। ৰাতিপুৱা আজি সোনকালে উঠিছোঁ, কিমান আৰু মই গালি শুনি থাকিবা। তো সেইকাৰণে ভাবিলোঁ আজি সোনকালে উঠোঁ বোলো, কেনেকুৱানো লাগে চাওঁ। আগতে উঠিছিলোঁ যেতিয়া আমি 6, 7, 8, 9 তেতিয়া অলপ দৌৰিবলৈ উঠিছিলোঁ আৰু পিছততো উঠা এইবোৰ হয় আৰু চবৰে চব এলেহুৱাই আৰু মই একে ৰাতিপুৱা দেৰিলৈকে শুই ভাল পাওঁ। তো সেনেকৈ দেৰিলৈকে শুই থকা হয়। তো আজি কি হ'ল, ভাবিলোঁ সোনকালে উঠোঁ। তো উঠিলোঁ, আজি প্ৰথমবাৰ বেলি পোহৰ দেখিছোঁ বুলি ক'লেও বেয়া নহয় আৰু ৰাতিপুৱাৰ। তাৰপৰা ভাবিলোঁ ইমান দিনৰ পিছত শুই উঠিছোঁ, তো বেলেগকো দেখাব লাগিব ন যে মই আজি সোনকালে উঠিছোঁ। সেইকাৰণে এবাৰ খোজকাঢ়িবলৈ ওলাই আহিলোঁ। জনাবই নোৱাৰোঁ, ইমান নাই ৰাস্তাত মানুহ। তাকে আপোনালোকৰ খবৰ চবৰ ঠিকেই ন? বহুত দিন অহা নাই আৰু বহুত দিন মানে কি আৰু কেইদিনমান হ'ল আৰু মোবাইলৰ অলপ অসুবিধা চলি আছিলে। মোবাইলটো অলপ প্ৰব্লেম দিয়ে কেমেৰাটো। তো আজি সোনকালে উঠি ভালে লাগিছে। তো অলপ ঘূৰি আহিছোঁ কলেজৰ গেটৰ ফালৰ পৰা, এবাৰ ঘূৰি আহোগৈ। তো কোনোবা কিমানে ক'বাচোন, কিমানে আছে ৰাতিপুৱা দেৰিলৈকে শুই ভাল পোৱা আৰু ৰাতিপুৱা সোনকালে উঠা? কমেণ্টত এবাৰ কমেণ্ট কৰি দিবা, চাওঁ চিনাকি কোন কোননো আছে যোনে ৰাতিপুৱা সোনকালে উঠি ভাল পায়। আৰু ফাইনেলি সেই তিনিআলিটো পালোহি। ইয়াত দেখিছে, ইয়াত বইলাৰ একেটা ৰাতিপুৱা দোকানখন খুলিলে আৰু ইয়াত ফালে গৈ থকা দাদা এজন ব্ৰইলাৰৰ দোকান আছে। কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা যিটো, এইটো যে দেখিছে টিনৰ ঘৰ, ইয়াত কি কৰে জানেনে আপুনি? বহুত সাংঘাতিক কাণ্ড হয়। সেই কাণ্ডটো হ'ল ইয়াত গাহৰি কাটে এই ঘৰটো। তো এতিয়া কটা নাই, তো লোভো লগা নাই, ঘূৰি গৈছোঁ সেইকাৰণে। এতিয়া কলেজৰ গেটৰ ফালে এইটো দেখিছে বেলিটো, বহুত দিনৰ মূৰত এনেকৈ কুমলীয়া বেলি দেখিছোঁ দেই। দিন নহয় আচলতে বছৰে বুলি ক'ব পাৰি। দেৰিলৈকে শুই ভাল পাওঁ, শুই থাকোঁ আৰু 8টা 9টা। আজি আৰু সোনকালে উঠিছোঁ আৰু সেইকাৰণে দেখাবলৈ আহিছোঁ আৰু চবকে সোনকালে উঠিছোঁ মই, চাহ তহঁতি। তো ইমান দূৰ আহিলোঁ যেতিয়া এপাক কেম্পাছৰ ফালে সোমাই কিনে ওলাই যাওঁ। মানে ছেকেণ্ড গেটৰ পৰা সোমাওঁ, ফাৰ্ষ্ট গেটৰ পৰা ওলাওঁ। এইখনে আমাৰ ইনষ্টিটিউটৰ ছেকেণ্ড গেট, বহুত পুৰণা হ'ল। এইখন আগতে মেইন গেটেই আছিলে। ইনষ্টিটিউটৰ ওচৰতে আজি কুমলীয়া বেলিটো ইফালে আমাৰ ৱৰ্কশ্বপলৈ যায়। এইখন আমাৰ মেইন গেট। এইখন আমাৰ গাড়ীখন যে তাকে সদায় বাকী। তো ঠিক আছে বন্ধুসকল, আকৌ লগ পোৱাৰ আশাৰে দৌৰিব লাগিব। এতিয়া হাগা লাগিছে বে।